উত্তৰখিনি ইফালে দক্ষিণটো দক্ষিণখিনি গংগা নদ এইখিনি মাটি লেণ্ড মানে মাটি মাটিবিলাক এই মাটিবিলাক কিয় হ'ল আমাৰ কি হ'ল ইয়াৰ পৰা মাটিবিলাক বৈ আহি নদীবিলাকৰ লগত গেল হিচাপে আহি আমাৰ পৃথিৱী সাগৰত বহুত বছৰ ধৰি জমা হ'ল এইবিলাক গেল এইখানে ক'ৰ পৰা আহিছে আন্দাৰলেণ্ডৰ পৰা আহিছে আৰু গণ্ডৱানালেণ্ডৰ পৰাও আহিছে আহি আহি কি হ'ল এই সাগৰৰ তলিখন ভৰ্তি হ'ল বুজিছেনে এই তলিখন ভৰ্তি হ'ল ভৰ্তি হওঁতে ই ওজন এটা বস্তুৱে এটা বাল্টিঙত যিমানখিনি পানী ধৰিব তাৰ সিমানখিনি পানী ইয়াত ধৰি ৰাখিব পাৰিব তাত চলি বাগৰি যাব ঠিক তেনেকৈ এই সাগৰৰ তলিখন বেগ বুলি কয় ইংলিছত সেইখনে তাৰমানে ওজনটো কঢ়িয়াব নোৱাৰা হ'ল আৰু কি হ'ল ইয়াৰে কঢ়িয়াব নোৱাৰা হ'ল লগে লগে দুইখন লেণ্ড আন্দাৰলেণ্ড আৰু গণ্ডৱানালেণ্ডৰ যিখন প্লেট আছে আমাৰ প্লেট টেকটনিক থিয়ৰিত আছে সেইটো কথা কৈছে যে প্লেটবিলাক আমাৰ কি হৈছে গতি কৰি থাকে সেই প্লেটবিলাক এখনে দক্ষিণৰ ফালে হেঁচা কৰিলে দক্ষিণলৈ গতি কৰিলে আৰু এখনে উত্তৰলৈ গতি কৰিলে এই দুখনে গতি কৰি আমাৰ পৃথিৱী সাগৰখনক হেঁচা দিলে বুজি পাইছানে এনেকৈ যেতিয়া এখন কিতাপ আৰু এখন কিতাপ সেইখন কিতাপ এনেকৈ যদি দুখনে এনেকৈ আহি হেঁচা দিওঁ তাৰ মাজৰ খণ্ডক সি উঠি যাব এনেকুৱা হা